তো নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেল আন এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মানে বহুত দিনৰ পৰা এটা কথা ক'ব আপোনালোকক ক'ব খুজি আছিলোঁ। মানে অলপ মই নিজে ট্ৰাই কৰিছিলোঁ, কিন্তু মোৰ মানে কামটো নহ'ল। তো আজি উপায় নাপায়, মানে বহুত চেষ্টা কৰিলেও উপায় নাপায়। আজি আপোনালোকৰ ওচৰত মানে মোৰ এই প্ৰব্লেমটোৰ কথা আপোনালোকক সকলোকে জনাবলৈ মানে বাধ্য হৈ গ'লোঁ। কাৰণ ইটোত যিটো কথা ক'ব ওলাইছোঁ, ইটোত মোৰ নিজৰ লাইফটো পূৰা জড়িত হৈ আছে। ইয়াতে এই মানে কথাটো হৈছে, এই কথাটো আপোনালোকে ভালদৰে শুনিব, ভালদৰে অলপ চালি চালি চাব। কাৰণ এই বস্তুটো যিটো মই আপোনালোকক ক'ব ওলাইছোঁ, ইয়াতে মোৰ গোটেই লাইফ বৰবাদ হোৱাৰ একদম পূৰা চান্স আছে যদি অপব্যৱহাৰ কৰে। তো সেইটোৰ কাৰণে মই আপোনালোকক গোটেইখিনি আজি কথা খুলি ক'ম। কাৰণ বহুদিনৰ পৰা মই ট্ৰাই কৰি আছিলোঁ, মই নিজে ট্ৰাই কৰিব চেষ্টা কৰিছিলোঁ যে এই বিপদৰ পৰা মই কেনেকৈ ৰিকভাৰী হ'ম, কেনেকৈ কি কৰিব পাৰোঁ। বহুত বন্ধু বান্ধৱী লগ ধৰিলোঁ, ফোন কৰিলোঁ, কিবাকৈ ট্ৰাই কৰিছিলোঁ, তথাপিতো এই বিপদৰ পৰা অলপ হ'লেও ৰিকভাৰী হ'ম বুলি, কিন্তু হোৱা নাই। বহুত মূৰত এতিয়া টেনশ্যন হৈ গৈছে, মানে এনেকুৱা লাগি গৈছে এতিয়া যদি কিবা কাৰণত মোৰ মানে এই প্ৰব্লেমটো বহুত ডাঙৰ হৈ যায়, তেতিয়া মোৰ লাইফ গোটেই বৰবাদ হৈ যাব। তো আজি মানে ৰাতিপুৱাই বিচনাৰ পৰা মই আপোনালোকৰ এই ভিডিঅ'টো বনালোঁ, আপোনালোকে দেখা পাইছে, মই কম্বল চম্বল চব দেখা পাইছে। তো মেইন কথাটো হৈছে মোৰ যিখন ফেচবুক একাউণ্ট আছে, কাৰণ আপোনালোকে চবে গম পায়, চবেই নিজে ইউজ কৰে ফেচবুক, ইনষ্টাগ্ৰাম বা কিবা ইউটিউব চবেই ইউজ কৰে, ময়ো ইউজ কৰোঁ। তেনেকৈ ফেচবুকো আছে মোৰ, ইউটিউব আছে, ইনষ্টাগ্ৰাম আছে মোৰ। তো তেনেকৈ মোৰ যিখন ফেচবুক একাউণ্ট আছে, যিখন মোৰ 2013ত ক্ৰিয়েট কৰা, যিখন মোক সেইখন একাউণ্টৰ পৰাই চবেই চিনি পায়, বহুত তাতে চিনাকি হৈছোঁ, বহুত দূৰৰ বন্ধু বান্ধৱী লগ পাইছোঁ। সেই ফেচবুক একাউণ্টখন মোৰ কোনোবাই হেক কৰিছে। সঁচা, এই কথাটো সঁচা। মানে আপোনালোকক মই প্ৰুফ দেখাই আছোঁ। কোনে হেক কৰিছে মই নাজানো, কিন্তু হেক কৰি কেনে প্ৰফাইল ফটো আপলোড দি আছে, গেমৰ ফটো আপলোড দি আছে। নাজানো কিয় কৰিছে, মই কাৰ কি ক্ষতি কৰিছোঁ নাজানো। মুঠতে মোৰ এই একাউণ্টখন হেক কৰি কেনে কি পাইছে মই সেইটো কথা নাজানো, কিন্তু হেক কৰিছে। আৰু মই ভাবোঁ মানে যদি কোনোবাই মোৰ এই ফেচবুক একাউণ্টখন কিবা কৰে, অপব্যৱহাৰ যদি কৰে, অপব্যৱহাৰ কৰিলে মোৰ লাইফ একদম ট'টেলি বৰবাদ হৈ যাব। কাৰণ যিখন একাউণ্ট মই 2013ৰ পৰা, তাতে মই অল টোটেল যিমান দূৰ ক'ত গৈছোঁ, কি কৰিছোঁ, চবখিনি মোৰ তাতে ফটো আপলোড, ডিটেইলছ আপলোড, গোটেইখিনি ডিটেইলছ আপলোড আছিল। মানে ফোন নম্বৰ ট'টেলি চেঞ্জ কৰি দি দিছিল। যিটো মোৰ দুটা ফোন নাম্বাৰেদি পূৰা খোলা আছিল একাউণ্টখন, দুটা ফোন নাম্বাৰেদি মোৰ পূৰা খোলা খাই একাউণ্টত লগ ইন হয়। তো দুটা ফোন নম্বৰ মোক চেঞ্জ কৰি দিছে ট'টেলি। এখন মই পাছৱাৰ্ডটো বাদে দিয়ক, মেইল আইডি ৰিকভাৰী কৰিছে, মেইলটোও চেঞ্জ কৰি দিছে। মই মোৰ যিটো মেইল আইডি আছে, মেইল আইডি মই ৰিকভাৰী কৰিবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু ট'টেলি মেইল আইডি মিছমেচ দেখাই আছে এতিয়া। তো এনেকুৱা হৈ গৈছে বৰ্তমান, মানে মোৰ সেই একাউণ্টখন ট'টেলি বেলেগৰ আণ্ডাৰত আছে। তো মই আপোনালোকক এই কথাটো কিয় জনালোঁ, আপোনালোকে যাতে এই একাউণ্টখন মই আপোনাৰ নাম ক'ম আৰু ফটো দেখাম, আপোনালোকে চাব এই ফটোখন ভালদৰে। মই ফটোখন আপোনালোকক দেখাই আছোঁ, ফটোখন ভালদৰে চাব, নামটো চাব, নামটো চেঞ্জ হৈ থাকে। দুদিনমান আগতে মই নামটো বেলেগ দেখিছিলোঁ, আজি চাই আছোঁ আজি বেলেগ দেখা পাই আছোঁ। তো আপোনালোকক মই প্লিজ অনুৰোধ কৰিছোঁ যাতে মোৰ এই একাউণ্টখন যোনে দেখা পায়, লাগিলে চাৰ্চ কৰি কেনে এই একাউণ্টখন চবে ৰিপৰ্ট মাৰে, যাতে মোৰ এই একাউণ্টখন ফেচবুকৰ পৰা ডিলেট হৈ যায়। কাৰণ মই নিজে লগ ইন কৰিব পৰা নাই, মই নিজে ডিলেট কৰিব পৰা নাই, মই একো চেঞ্জ কৰিব পৰা নাই। তো আপোনালোকৰ পৰা এই সহায়টো বিচাৰিছোঁ, যাতে মোৰ এই বিপদটো নাহে যে কোনোবাই অপব্যৱহাৰ কৰাৰ পিছত মই শপতত মানে জেলৰ ভাত খাবলগীয়া হয়। তো আপোনালোকে মোক এইখিনি হেল্প কৰক, মোৰ এই একাউণ্টখন আপোনালোকে মোক মানে ব্লক কৰাত সহায় কৰক। তো মই আপোনালোকে এতিয়া দেখাই আছোঁ, আপোনালোকে চাই থাকক। মই আপোনালোকক মানে গোটেই ডিটেইলছখিনি দেখাই আছোঁ, গোটেই প্ৰুফ সহকাৰে মই আপোনালোকক দেখাই আছোঁ। তো বন্ধুসকল, মই আপোনালোকক এই ফটোখন আপোনালোকে দেখিছে, ইয়াত চাওক, মই আপোনালোকক দেখাই আছোঁ। ইয়াতে যিটো ফটো দেখিছে, তো এইখন ফটো এতিয়া মোৰ আপলোড হৈ আছে, মোৰ প্ৰফাইল পিকচাৰ। কেনেকৈ কৰিছে, কোনে কৰিছে নাজানো। আৰু এখন দেখাই আছোঁ, আপুনি এখন ছোৱালীৰ ফটো আপলোড দি আছে। তো কি ক'ম, মানে মোৰ একদম টেনশ্যনত মাথা অৱস্থা বেয়া হৈ গৈছে, ইমান টেনশ্যন হৈ গৈছে। কাৰণ এতিয়া কামৰ প্ৰেছাৰে ল'ম না, মই নিজৰ প্ৰেছাৰে ল'ম না, মই পৰিয়ালৰ প্ৰেছাৰ ল'ম, এনেকুৱা হৈ গৈছে। এতিয়া টোপনি নোহোৱা হৈছে, নাইট ডিউটি কৰিছোঁ মই, এতিয়ালৈকে হোৱা নাই, এনেকৈ আছোঁ। আপোনালোকে চাওক, এইখন মই স্ক্ৰীনশ্বট দেখাই আছোঁ, আপোনালোকে স্ক্ৰীনশ্বটটো চাওক, আপোনালোকে স্ক্ৰীনশ্বটটো দেখিছে। তো এই স্ক্ৰীনশ্বটটো চাওক, আৰু আপোনালোকে লাগিলে নামটো চাৰ্চ কৰি কেনে কিবা কৰক, ৰিপৰ্ট মাৰক প্লিজ। কাৰণ মোৰ লাইফৰ কথা আছে ইয়াতে, আপোনালোকে মোৰ লাইফটো বচাওক। তো আপোনালোকৰ পৰা সহায় বিচাৰিছোঁ, মোৰ লাইফটো বচাওক। কাৰণ মই
ধনী ঘৰৰ ল'ৰা নহয়, মই তাত নিজে কষ্ট কৰি খোৱা খাই আছোঁ, নিজৰ কিছু কিবাকে গুজাৰা হৈ আছে আৰু মোৰ নিজৰখিনি চলি আছে। তো প্লিজ আপোনালোকক অনুৰোধ কৰিছোঁ এইটো যাতে প্লিজ এইখন একাউণ্ট আপোনালোকে ৰিপৰ্ট মাৰক, প্লিজ যিমান পাৰে সোনকালে ৰিপৰ্ট মাৰক, কাৰণ মোৰ এইখন একাউণ্ট মোৰ হাতত এতিয়া আৰু নাই। বন্ধুসকল, মই আপোনালোকক এতিয়া মোবাইল মই গোটেইখিনি দেখাই আছোঁ, আপোনালোকক এইটো চাওক, মই আপোনালোকক পূৰা দেখাই আছোঁ। যিটো আপোনালোকে প্ৰথম নামটো দেখিছে ৰাহি সুৰেশ ৰিয়াজ, এই নামটো আপোনালোকে চাৰ্চ কৰক। চাৰ্চ কৰিলে আপোনালোকে এই বস্তুটো দেখাব পাৰিব। নামটো চাৰ্চ কৰক। এতিয়া এইবিলাক চাওক, আপোনালোকে মোক চিনি পায় চাওক, ইয়াতে যিবিলাক আছে এই একাউণ্টখনত যিবিলাক আছে এইখন চাওক, এইখন একদিন আগতে নামটো চেঞ্জ কৰি দিছে, নামটো আগতে বেলেগ আছিল চাওক। আগতে মানে এনেকুৱা হৈছে এইখন মোৰ চাওক, মই আপোনালোকক গোটেইখিনি ফটো দেখাই আছোঁ। ফটোশ্বুট গৈ কেনে যদি মই এই নামটো দিটো চাওক, কি লিখা আছে কাছাৰী সোমনাথ, এই নামটোত মই ক্লিক কৰিম। কি হয় ৰে, এইটো প্ৰফাইলটো ওলাইছে, তো আপোনালোকে দেখিছে। এইটো ফটোখন ভালদৰে চাওক, মই আপোনালোকক লাগিলে এক্সট্ৰাকৈ ফটোটো মই চাইডেদি লগাই দি দিম, আপোনালোকে এই ফটোটো ভালকৈ চাওক। এই ফটোটো আপলোড দিছে, আৰু কেইদিনমান আগতে আৰু এটা ফটো আপলোড দিছে, ছোৱালীৰ ফটো আপলোড, মই নাপাওঁ চিনি চাওক। 1 ডে এগো এইখন ফটো আপলোড দিছিল, প্ৰফাইল পিকচাৰ। তাৰপিছত এইখন চাওক, এইখনো 1 ডে আগত দিছিল প্ৰফাইল পিকচাৰ, কিন্তু কোন ছোৱালী হয় মই নাজানো, কিন্তু এই ছোৱালীজনী হ'ব পাৰে নহ'ব পাৰে এইটো কোনো ক'ব নোৱাৰোঁ। তো মানে এইখন ফটো দি পূৰা প্ৰফাইল আপলোড দি আছে, আৰু মোক বহুতে মেছেজ কৰি আছে হোৱাটছএপত যে এনেকুৱা কি হৈছে এইবিলাক চাওক, গেমৰ ফটো আপলোড দি আছে, পূৰা আপলোড দি আছে। এইটো চাওক, মোৰ এইটো ইউটিউবত পূৰা গোটেই লিংকবিলাক দিয়া আছিলে, এইবিলাক চাওক পূৰা আমাৰ ভিডিঅ' দিয়া আছে গোটেই মোৰ। মই আপোনাক ফটো দেখাই আছোঁ, আপোনালোকে চাব। মই যদি ইয়াতে ফটোশ্বুট যাওঁ, ফটোশ্বুট যদি যাওঁ, আপলোড এইটো চাওক, এইখন আপোনালোকে দেখিছে, মোৰ ফটোবিলাক আপোনালোকে আগতে দেখা পাইছে। তো এইবিলাক এনেকুৱা হৈ গৈছে, মানে এইখন মোৰ যিবিলাক ফটো মই আপলোড কৰিছিলোঁ, কি আপলোড কৰিছোঁ আগতে আপোনালোকে দেখা পাইছে, বহুতে লাইকো কৰিছে, কমেণ্ট কৰিছে। মোৰ ইয়াতে আৰু এটা আছে ইউটিউবৰ, এইটো যেতিয়া আপলোড কৰিছিলোঁ, যেতিয়া মোৰ 1K ছাবস্ক্ৰাইবাৰ হৈছিলে, তো মই এইটো আপলোড কৰিছিলোঁ। তো চাওক মোৰ ফটো আপোনালোকে, এইখন মোৰ পুৰণা একাউণ্ট, গোটেই মোৰ একাউণ্ট। তো এই একাউণ্টখন পূৰা টোটেলি হেক কৰি কিনে গোটেই চেঞ্জ কৰিছে। এইবিলাক চাওক, মই দেখাই আছোঁ আপোনাক প্ৰুফ চাওক, কিমান আপলোড আছে মোৰ, কিমান চনৰ পৰা মই এইখন চলাইছোঁ, 2013 চাওক, ক'ত কি কৰিছোঁ এইবিলাক মানে অল টোটেল মোৰ আপলোড আছে ইয়াতে, কাৰণ আজিকালি চবে মেমৰি হিচাপে ফেচবুক বুলি ইউজ কৰে। তো মই আপোনালোকক দেখাই আছোঁ এইখন ফটো কিমান দিন আগতে আপলোড কৰা। এই ফটোখন চাওক, ইয়াতে লিখা আছে 19 ডিচেম্বৰ 2015। চাওক এইখন ফটো ইমান দিন আগতে আপলোড কৰা ফটো, আৰু এই একাউণ্টখন ইমান দিন আগৰ। মই আপোনালোকক এই একাউণ্টখনৰ ডিটেইলছবিলাক দেখাই আছোঁ, মোৰ গোটেই ডিটেইলছ আছে। মই এবাউটত গৈ চাওক, এতিয়া মই ফিল্ড এক্সিকিউটিভ আগতে আছিলোঁ, মই এইটো চেঞ্জ কৰা নাই, চেঞ্জ কৰিব পৰা নাই, কাৰণ এতিয়া মই ডেলিভাৰী বয় নাই, তো সেইটো কাৰণে চেঞ্জ কৰিব পৰা নাই। চাওক এইখন নৱেম্বৰ 2013 পৰা মই এইখন ইউজ কৰি আছোঁ।
মোৰ পুৰা ডিটেইলছ আছে এবাউটত আপুনি চাব পাৰে সব ডিটেইলছ আপোনালোকে যিখিনি দেখা পাইছিলে আগতে গোটেইখিনি ডিটেইলছ মোৰ ইয়াতে দিয়া আছে ডেট অফ বাৰ্থ তাৰপিছত এইবিলাক কি গোটেই ডিটেইলছ মোৰ কোন হয় কি ক'ত পঢ়িছিলোঁ কি গোটেইখিনি দিয়া আছে তো এই একাউণ্টখন মানে টোটেলি মোৰ হেক হৈ যোৱাৰ কাৰণে মই একো কৰিব পৰা নাই মানে এনেকুৱা হৈ গৈছে মানে এটা লাইফ বৰবাদ মেইন বস্তুটো মানে মেইন কোন নাজানো কিন্তু এইটো বোধহয় কি জানিবা কোনোবা এক্টৰ বা টিকটকৰ কিবা তেনেকুৱা হ'ব ৰিলছ বনোৱা কিন্তু মানে ধৰিব পৰা নাই মই কৰিছে কিয় মোৰ লগত এই কামটো মই কাৰ কি ক্ষতিসাধন কৰিছোঁ এইবিলাক 2028 তাৰিখ 8 মাহত আপলোড কৰা যেতিয়া মই কিবাত গৈছিলোঁ খগৰপুৰ মহাৰাণী মন্দিৰত যোৱা ফটোখন আছে বহুতে মোৰ চিনাকি কমেণ্টো মাৰিছে চব তুলিছে দাসীটো মোৰ বাইদেউ হয় তো এনেকৈ বহুতে কমেণ্টো মাৰিছে তো বন্ধুসকল মই আপোনালোকক প্ৰুফ সহকাৰে দেখালোঁ যে মোৰ কেনেকৈ মানে কি ক'ম কোনোবাই হেক কৰিছে তো এনেকুৱা মানে ফটো আপলোড দি আছে গেমিঙৰ কিবা মানে টোটেলি আপোনালোকক মই প্ৰুফ দেখালোঁ যে সেইখন মোৰে একাউণ্ট হয় আগৰ মোৰ যিখন পুৰণা একাউণ্ট আপোনালোকে মোক বহুতে দেখা পাইছে সেই একাউণ্টখনত ফটো আপলোড দিয়া বা কিবা ভিডিঅ' চিডিঅ' ইউটিউবৰ লিংক দিয়া আপলোড দিয়া তো চবেই গম পায় মোক যোনে যোনে চিনি পায় তাতেও বহুত মানুহ চিনাকি হৈছে তাতে ফোন নম্বৰ এক্সেঞ্জ কি মানে বহুত ক্ষেত্ৰত তাতে হৈছে বহুত লগো পাইছোঁ বহুত চিনাকিও হৈছোঁ মানে বহুত সেই একাউণ্টখনত মোৰ বহুত কিছু জড়িত হৈ আছিলে আৰু সেই একাউণ্টখনেদি মই বহুত জেগাত বা য'তে নাযাওঁ কিয় ফটো এখনলৈ আপলোড দিছিলোঁ মেমৰি হিচাপত মই ৰাখিছিলোঁ এই একাউণ্টখন মানে আছিলে আৰু মেমৰি আছিল 2013 পৰা এতিয়া পোৱা নিচিনা 22 এতিয়া 7 বছৰ এতিয়া 2 বছৰ 9 বছৰ মই ৰানিং 9 বছৰে কমপ্লিট হ'ব আৰু তো 9 বছৰ মই ৰানিং চলাইছোঁ এই একাউণ্টটো কোনোবাই মানে কোৱাৰ নিচিনা কোনোবা ব্যক্তিয়ে কি কাৰণত হেক কৰিছে নাজানো তাতে হেক কৰিছে হেক কৰি কিনে মোৰ পুৰা অপব্যৱহাৰ চলাই আছে ফটো চটো আপলোড দিছে বহুতে মোক হোৱাটছআপত মেছেজ কৰি আছে যে তোমাৰ একাউণ্টখনৰ নাম কিয় চেঞ্জ কৰিছা ফটো কিয় বেলেগ বেলেগ দি আছে তো কোন ছোৱালী যেতিয়া ফটো আপলোড দিছে মই হোৱাটছআপত মেছেজ কৰি গৈছিলোঁ বহুতে যে কোন হয় ফটোটো মানে পাৰ্চনেলি কিছুমানে কমেণ্ট নাম্বাৰ কিছুমানে পাৰ্চনেলি মোৰ লগত হোৱাটছআপত কণ্টেক্ট কৰে তো তেনেকৈ বহুতে দাদা এজনেও সুধিছে মোক সিদিনাখন তাৰপিছত বাইদেউ এজনেও সুধিছে মই মানে তেতিয়া ইমান প্ৰথম ইমান গুৰুত্ব দিয়া নাছিলোঁ কাৰণ বৰ্তমান মানে সেইকাৰণে কামেৰ ভেজালতে আৰু মোৰ পাৰ্চনেলি কিছুমান প্ৰব্লেমো আছে যাৰ কাৰণে মই ভিডিঅ' বনাব পৰা নাছিলোঁ আৰু তাৰপিছত মানে এনেকুৱা হৈছে আপোনালোকক মই ক'ব পৰা নাছিলোঁ এই কথাটো আৰু এইটো ক্ষেত্ৰতো অলপ টেনশ্যনতো আছিলোঁ তো সেইকাৰণে আপোনালোকক মই আজি বহুত ক্ষেত্ৰত নিজে ট্ৰাই কৰাৰ পিছত মানে একো প্ৰব্লেমৰ সলিউশ্যন ওলাব নোৱাৰাৰ কাৰণে মই আপোনালোকৰ পৰা সেই সহায় বিচাৰিছোঁ যাতে আপোনালোকে এই মোৰ এই একাউণ্টখন আপোনালোকে সকলোৱে ৰিপৰ্ট মাৰে আৰু ৰিপৰ্ট মাৰি কিনে পুৰা টোটেলি এই ফেচবুকৰ পৰা টোটেলি ডিলেট দিছে কাৰণ মোক এইটো সহায় কৰক আপোনালোকে কাৰণ মোৰ মই কাৰণ ইয়াতে দিন ৰাতি নাইট ডিউটি কৰি কিনে মোৰ নিজৰ কাৰণে হ'লেও মই কৰি আছোঁ নহ'লে কোনোবাই যে অপব্যৱহাৰ কৰি কিনে মোৰ লাইফ বৰবাদ কৰিব খুজি আছে এইটোতো মই নাজানো যদি কৰে তেতিয়াহ'লেতো মোৰ লাইফ বৰবাদ তো আপোনালোকৰ পৰা এইটো সহায় বিচাৰিছোঁ কাৰণ আমাৰ ঘৰতে এনেকুৱা নহয় যে থানাত যদি বাইচান্স কিবা এটা হয় মোৰ জেলত যাবলগীয়া হয় তেতিয়াহ'লে ঘৰৰ মানুহে যে কিবা এটা কৰিব পাৰে কাৰণ আমাৰ মাতো ডাইৰেক্ট এইটো ক'ব নোৱাৰে কাৰণ মোৰ পৰিয়ালৰ কথা মই জানো আমাৰ ঘৰত কি প্ৰব্লেম চলি আছে যদি আৰু এতিয়া এই প্ৰব্লেমৰ কথা গম পায় যদি কিবা এটা মোৰ হয় তো সেইটো কাৰণে মই আপোনালোকৰ পৰা এইটো সহায় বিচাৰিছোঁ যে আপোনালোকে মোৰ এই একাউণ্টখন মানে ৰিপৰ্ট মাৰি কিনে ডিলেট কৰাত আপোনালোকে সহায় কৰে আৰু মোৰ জীৱনটো বচোৱাত সহায় কৰে তো আপোনালোকৰ মোৰ এইটো অনুৰোধ এই ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰক আৰু এই একাউণ্টখন ডিলেট কৰাত আপোনালোকে মোক সহায় কৰক প্লিজ কৈছোঁ আপোনালোকক মই এই একাউণ্টখন ডিলেট কৰাত সহায় কৰক আপুনি যিমান পাৰে সকলোৱে যিমান বন্ধু বান্ধৱী যিমান আছে চবে চাৰ্চ কৰি কিনে হ'লেও মই একাউণ্টখন যাতে ৰিপৰ্ট মাৰি কিনে ডিলেট কৰাত সহায় কৰক প্লিজ আপোনালোকৰ পৰা এইটো অনুৰোধ জনাইছোঁ।